নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই আজি আপোনালোকক দেখাম আমি ফণ্ডেটৰ পৰা মানুহৰ মুখখনৰ কেনেদৰে বনাব পাৰোঁ। যদি আপোনালোকে ভিডিঅ'টো দৰকাৰী বুলি ভাবে শেষলৈকে চাব, আৰু যিসকলে বেকিং কৰি ভাল পায় তেওঁলোকৰ লগতো শ্বেয়াৰ কৰি দিব। এয়া মই ছিলিকনৰ মেটখনত অলপ কৰ্ণফ্লাৱাৰ ছটিয়াই লৈছোঁ। এয়া হোৱাইট কালাৰ ফণ্ডেট হয়। এইখিনি আমি প্ৰথমে এনেদৰে কৰ্ণফ্লাৱাৰখিনিত দি পেলি মাৰি ল'ব লাগিব। এতিয়া মই এই হোৱাইট কালাৰ ফণ্ডেটখিনি অকণমান স্কিন কালাৰ মিলাই ল'ম। এইটো যিহেতু জেল কালাৰ হয়, সেইকাৰণে অকণমান ওলাওঁতে দিগদাৰী হৈছে। এতিয়া ভালদৰে আমি মিলাই ল'ম। এনেধৰণে কৰি থাকিলে ভালকৈ কালাৰটো মিলি যায়। এয়া দেখিছে আপোনালোকে কালাৰটো ভালকৈ মিলি গৈছে। আৰু অকণমান কৰ্ণফ্লাৱাৰ দি ল'লোঁ। এতিয়া আমি মুখৰ শ্বেপটো দিম। প্ৰথমে এনেদৰে গোল কৰি লৈছোঁ। আঙুলিটোৰে মাজত অলপ হেঁচি দিম। দেখিছে আপোনালোকে অলপ হেঁচি দিলোঁ মাজত এনেদৰে। এতিয়া দুটা আঙুলিৰে অলপকৈ হেঁচি দিছোঁ চকুৰ কাৰণে। আৰু আমি নাকটো উলিয়াই ল'ব লাগিব মাজত। এতিয়া মুখৰ জেগাখিনি অলপ হেঁচি দিছোঁ। তাৰপিছত মাজত নাকটো উলিয়াই ল'ম। একদম লাহে লাহে কৰিব আপোনালোকে যদি বনায়। বহুত জোৰে হেঁচা দি নিদিব। এতিয়া আমি ছাইডকেইটা এনেদৰে অলপ হেঁচি ল'ম। এডোখৰত আমি কাণকেইখন বনাম যিহেতু। এনেদৰে লাহে লাহে আপোনালোকে শ্বেপটো দিবলৈ চেষ্টা কৰিব। এতিয়া মই এডাল টুথপিক লৈছোঁ। এতিয়া নাকৰ ফুটাকেইটাত বনাম।
এতিয়া এডাল চিলিকনৰ ব্ৰাছ লৈছোঁ। এইডাল দি আমি এতিয়া নাকৰ তলৰখিনি অলপ অলপকৈ হেঁচি পেলি বহাই দিম। এডাল বেলেগ এডাল চিলিকনৰ ব্ৰাছ, সেইডালেও সমান কৰিম। এতিয়া মুখখনৰ কাৰণে ল'ম, আৰু মই টুথপিকডাল ইউজ কৰিছোঁ কাৰণ এনেকুৱা ব্ৰাছডাল মোৰ ওচৰত নাই। তো আপোনালোকে যদি পাৰে সেইডালো কিনি ল'ব, এনেকুৱা শ্বেপৰো ব্ৰাছ পোৱা যায়। এতিয়া মুখখনৰ কাৰণে আমি চেইনটো দি ল'লোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হৈছে কাৰণ মই এটা ষ্টেপো স্কিপ কৰিবলৈ বিচৰা নাই, নহ'লে অলপ দিগদাৰী হ'ব। এতিয়া এডাল চিলিকনৰ ব্ৰাছ লৈ এনেকৈ সোমাই পেলি ওপৰলৈ তুলি দিব অলপ অলপকৈ। এতিয়া চকুকেইটা বনাম। এই চিলিকনৰ ব্ৰাছডাল ভৰাই পেলি ওপৰলৈ তুলি দিব। এতিয়া এইখিনিত এনেকৈ ফুটা এটা কৰি লৈছোঁ ইয়াত, কাৰণ আমি কাণখন বনাব লাগিব। একেধৰণে ইফালৰ কাণখনো বনাই ল'ম।
ভিডিঅ'টো বহুত দীঘল হৈছে, সেইকাৰণে মই এইটো ভিডিঅ'ত আপোনালোকক চুলিখিনি নেদেখাওঁ, কেনেকৈ দেখাম। কিন্তু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক চুলিখিনি কেনেকৈ দিব আপোনালোকে সেইটো দেখাই দিম। অকণমান এতিয়া হোৱাইট কালাৰ ফণ্ডেণ্ট লৈছোঁ চকুকেইটা বনাবলৈ কাৰণে। কালাৰ ফণ্ডেণ্ট ল'ম। চকুকেইটা হৈ গ'ল। এতিয়া এডাল ব্ৰাছ দি ব্লেক জেল কালাৰটো দি চেলাৰকেইডাল বনাম।
আমাৰ হৈ গ'ল শ্বেপটো আৰু মই চুলিখিনি পিছৰ ভিডিঅ'টোত আপোনালোকক দেখাম যদি ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকৰ হেল্প হ'ল প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব